নমস্কাৰ ফেচবুকৰ বন্ধুসকল। মোৰ নাম মহম্মদ ইমতাজ হুছেইন আৰু মোৰ ঘৰ শিৱসাগৰত। কৰ্মসূত্ৰে বৰ্তমান গুৱাহাটীত থাকোঁ। আজি ৰাতিপুৱা মই নিউজ চেনেলকেইটা অন কৰোঁতে এটা বস্তু দেখা পালোঁ, এটা নিউজ, যোনটো নিউজে মোক একদম বিচলিত কৰি তুলিছে। নিউজটো হ'ল এইটোৱে যে দুজন নিৰীহ লোকক, দুজন মিউজিকেল ইঞ্জিনিয়াৰ, ছাউণ্ড ইঞ্জিনিয়াৰ, তেওঁলোকক কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত কোনোবা এখন গাঁৱত ৰাইজে মৰিয়াই তেওঁলোকক মৃত্যু মুখত ঠেলি দিছে। অৱশ্যে বৰ্তমান তেওঁলোক মৃত্যু হৈ গৈছে। এই মৃত্যুটো হ'বলৈ এইকাৰণেই পালে যে আজি কেইদিনমানৰ আগৰ পৰা মই ফেচবুকত, হোৱাটছআপত কিছুমান পোষ্ট দেখা পাই আছোঁ। কিছুমান মানুহে সোপা ধৰা, কি বস্তু এইটো আমি আজিলৈকে চিনিয়ে নাপাওঁ, সোপা ধৰা বুলি কিছুমান পোষ্ট শ্বেয়াৰ কৰি আছে, কিছুমান পোষ্ট আপলোড কৰি আছে, যাত লিখা আছে যে কিছুমান মানুহ 200 কিমান মানুহ আহি অসমত প্ৰৱেশ কৰিছে। সোপা ধৰা ঘৰত মানুহ নথকাৰ সুযোগ লৈ তেওঁলোকে মহিলাক মাৰধৰ কৰিছে। এই নিউজটো ইমানেই বিয়পি পৰিছে যে এই নিউজটোৰে ফলত আজি দুজন নিৰীহ লোকে মৃত্যু সাবটিবলগীয়া হ'ল। এই নিউজটো চাই মই একদম বিভ্ৰান্তিত পৰি গৈছোঁ। এতিয়া মোৰ প্ৰশ্ন হয় সেইসকল ফেচবুক বন্ধুলৈ, যিসকলে এই পোষ্টবিলাক শ্বেয়াৰ কৰিছে, তেওঁলোকলৈ এটা প্ৰশ্ন, তেওঁলোকে এই ফেচবুক পোষ্টবিলাক শ্বেয়াৰ কৰাৰ আগত কিয় তাৰ সত্যতা পৰীক্ষা কৰিবলৈ অলপো চেষ্টা নকৰিলে? জাষ্ট পোষ্টটো পাই মতলব শ্বেয়াৰ কৰি দিছে। এই পোষ্টটোৰ ফলত যে সমাজত এটা কি বস্তু বিয়পিব পাৰে, তেওঁলোকে তাৰ বিষয়ে অলপো ভাবি নাচালে। আৰু মই অনুভৱ কৰোঁ যিসকলে এই পোষ্টবিলাক শ্বেয়াৰ কৰিছে তেওঁ সকলো শিক্ষিত হৈ এনেকুৱা এটা বিষবাস্প বিয়পোৱা পোষ্টবিলাক তেওঁলোকে কেনেকৈ শ্বেয়াৰ কৰিব পাৰিলে? মই এই কথাটোৱে ভাবি আজি বহুত দুখ অনুভৱ কৰিছোঁ যে অসমবাসী ৰাইজ, আপোনালোক বৰ্তমান কোনফালে গৈ আছে? আৰু সেইসকল বন্ধুলৈ এটা অনুৰোধ, যিসকলে এই পোষ্টবিলাক শ্বেয়াৰ কৰি আছে, তেওঁলোক শিক্ষিত, তেওঁলোকে অশিক্ষিত মানুহখিনিক সজাগতা কৰিব লাগে যে এনেকুৱা ধৰণৰ পোষ্ট, এইবিলাক উৰা বাতৰি যাৰ কোনো ভিত্তি নাই, এইবিলাক ভিত্তি তেওঁলোকে কোনো চিন্তা নকৰাকৈ কাৰোবাক হোৱাটছআপত শ্বেয়াৰ কৰিছে, ফেচবুকত শ্বেয়াৰ কৰিছে, যাৰ ফলত যোনসকল অশিক্ষিত মানুহ আছে তেওঁলোকে বিভ্ৰান্তিত পৰি গৈছে। যাৰ ফলত তেওঁলোকে ৰাতি টোপনি নামাৰি সোপা ধৰা বিচৰাত লাগিছে। যাৰ পৰিণতিতে কালি গুৱাহাটীৰ দুগৰাকী নিৰীহ যুৱক মৃত্যু সাবটিবলগীয়া হৈছে। তেওঁলোকৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰে মই প্ৰাৰ্থনা কৰিলোঁ। আৰু মই বন্ধুসকলক অনুৰোধ কৰিব বিচাৰোঁ, তোমালোক শিক্ষিত, তোমালোকে জানা, তোমালোকে সকলো জানা, তোমালোকে যিকোনো এটা পোষ্ট শ্বেয়াৰ কৰাৰ আগত তাৰ সত্যতা ৰূপায়ণ কৰা, তাৰ পৰীক্ষা কৰা, তাৰপিছত শ্বেয়াৰ কৰা। তোমালোকৰ এই সৰু ভুল এটাৰ কাৰণে কোনোবাই হয়তো মৃত্যুমুখলৈ যাব পাৰে। আৰু যিসকলে নাজানে তেওঁলোকক সজাগতা কৰা। লগতে মোৰ দল সংগঠনৰ লোকসকললৈও অনুৰোধ, অসম পুলিচলৈও অনুৰোধ যে তেওঁলোকে এই পোষ্টবিলাকৰ ওপৰত নজৰ ৰাখক। যিসকলে এনেকুৱা বিভ্ৰান্তিমূলক বাতৰিবিলাক প্ৰচাৰ কৰি আছে, পোষ্টবিলাক শ্বেয়াৰ কৰি আছে, তেওঁলোকে যাতে এনেকুৱা ধৰণৰ কৰিব নোৱাৰে, আপোনালোকে প্লিজ অলপ নজৰ ৰাখক। আৰু দুনাই যাতে অসমত এনেকুৱা এটা ঘটনা সংঘটিত হ'ব নোৱাৰে। ক'ৰবাত দেখা পাওঁ ডাইনী সন্দেহত কাৰোবাক মৃত্যুমুখত ঠেলি দিছে, কোনোবাই মাৰিছে, বান্ধিছে। আৰু এটা কালি নিউজ দেখা পালোঁ, 3 ফুটমান দক্ষতাৰ এজন মানুহ, যাৰ গাত মাংসই নাই, তেওঁ সোপা ধৰি কেনেকৈ কাৰোবাক মাৰিব পাৰিব, কাৰোবাক কাটিব পাৰিব? সেইজন মানুহকো কালি ৰাইজে বান্ধি, ভাগ্যভাল তেওঁ মৃত্যুমুখত যাব নোৱাৰিলে বা তেওঁক মৃত্যুমুখলৈ ইমানকৈ মাৰিব নাপালে, পুলিচে তেওঁক ৰক্ষা কৰিলে। কিন্তু দুজন নিৰীহ গুৱাহাটীৰ দুজন যুৱক কাৰ্বি আংলঙলৈ তেওঁলোক ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যোৱাত তেওঁলোকক ধৰি বান্ধি মাৰি পেলাইছে। এই বাতৰিটোৱে মোক বহুত বিভ্ৰান্তি কৰিছে, বহুত দুখত পেলাইছে। বন্ধুসকল, তোমালোকলৈ এটা অনুৰোধ, তোমালোক শিক্ষিত হোৱা, তোমালোকে ফেচবুক ইউজ কৰিব পাৰিছা যেতিয়া তোমালোকে শিক্ষিত,
তোমালোকে এনেকুৱা ধৰণৰ পোষ্ট পালে যোনসকল সমাজত অশিক্ষিত লোক আছে তেওঁলোকক সজাগতা কৰা যে এনেকুৱা পোষ্টবিলাকত এনেকুৱা বাতৰিবিলাকত ভুল নাযাবলৈ। তেওঁলোকক অনুৰোধ কৰা, তোমালোকে সজাগ কৰা, যাৰ ফলত এনেকুৱা এটা ঘটনা যাতে অসমত দুবাৰ হ'ব নাপায়। তোমালোকে প্লিজ এইটো অনুৰোধ ৰক্ষা কৰা আৰু যাতে কোনো নিৰীহ যুৱক এনেকুৱা ধৰণৰ বাতৰিৰ প্ৰভাৱত তেওঁলোকে যাতে মৃত্যু খাবতিবলগীয়া নহয়, তোমালোকলৈ অনুৰোধ। আৰু অসম পুলিচ আপোনালোকলৈ মোৰ এটা বিশেষ অনুৰোধ, এনেকুৱা ধৰণৰ যোনে পোষ্টবিলাক শ্বেয়াৰ কৰি আছে বা পোষ্ট আপলোড কৰি আছে, আপোনালোকে তেওঁলোকৰ ওপৰত নজৰ ৰাখক। এনেকুৱা পোষ্টবিলাক যাতে বিয়পিব নোৱাৰে, এনেকুৱা বাতৰিবিলাক যাতে বিয়পিব নোৱাৰে, এই বাতৰিবিলাকৰ ফলত যাতে কোনো মৃত্যুৰ মুখত যাব নোৱাৰে, আপোনালোকে এইটোৰ ওপৰত অলপ নজৰ ৰাখক। আৰু বন্ধুসকল, তোমালোকলৈ মোৰ আৰু এটা অনুৰোধ আছে, তোমালোকে এই পোষ্টবিলাক শ্বেয়াৰ কৰাৰ আগত অনুগ্ৰহ কৰি এবাৰ ভাবি চাব যে পোষ্টটো শ্বেয়াৰ কৰাৰ পৰিণতিত কি হ'ব পাৰে। মোৰ বন্ধুসকলে হয়তো আজি মোক বেয়া পাব, কাৰণ তেওঁলোকে যেতিয়াই পোষ্টটো হোৱাটছআপত মোক শ্বেয়াৰ কৰিছিলে বা ফেচবুকত শ্বেয়াৰ কৰিছিলে, তেওঁলোকক মই বিৰোধ কৰি কিছুমান কথা কৈছিলোঁ, যাৰ ফলত তেওঁলোকে চাগে আজি মোৰ এই ভিডিঅ'টো দেখা পোৱাৰ পাছত মোক বেয়া পাব। কাৰণ মই গম পাইছিলোঁ যে এইটো পোষ্ট শ্বেয়াৰ কৰাৰ ফলত হয়তো বহুতো সমাজখন বেয়া মুখলৈ যাব পাৰে, কিন্তু আজি সেইটোৱে হ'ল। কাৰ্বি আংলঙত দুজন যুৱক মৃত্যুৰ মুখলৈ যাবলগীয়া হ'ল, মৃত্যুত পৰিলে। তেওঁলোকৰ পৰিয়ালৰ এবাৰ অৱস্থা ভাবি চাওক, তেওঁলোকৰ পৰিয়ালৰ নিজৰ ল'ৰাক হেৰুৱাইছে, তেওঁৰ মাকৰ কথা ভাবি চাওক কেনেকুৱা হ'ব। আপোনালোকে প্লিজ এনেকুৱা কামবিলাক কৰাৰ আগত এবাৰ ভাবি চাব। ধন্যবাদ।